জুবিনদাৰ হত্যাকাৰীকেইটাক বাচাবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে তলে তলে কি কৰি আছে গম পায়নে? যদি নাপায় এই ভিডিঅ'টো চাই লওক। শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকৈ যাব পাৰে? কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে। অধিকাৰ সকলোৰে আছে। মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব? আৰু এতিয়াও যদি আপোনালোকে বুজি পোৱা নাই, মই বুজাই দিছোঁ। 30 ছেপ্টেম্বৰত শ্যাম কানু মহন্তই দিল্লীৰ উচ্চ ন্যায়ালয়ত, দিল্লী হাইকোৰ্টত আবেদন কৰিছে যাতে তাৰ কেছটো দিল্লীত ট্ৰান্সফাৰ হয় আৰু কেছটো দিল্লীত খেলে। দিল্লীত খেলাৰ লগে লগে তেওঁ বাচি অহাৰ বহুত চান্স আছে। আৰু তাৰে ওপৰত আমাৰ মুখ্যমন্ত্ৰী কি কয়, কোনোবাই যদি ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কৰে তাত মই কি কৰিম? ভাবক কেনেকুৱা কথা কয়। তেওঁ নিজকে ইমান পাৱাৰফুল বুলি কৈ থাকে, কিন্তু জুবিন দাক ন্যায় দিয়াৰ কাৰণে একো কৰিব পৰা নাই। ভাবকচোন কিহৰ কাৰণে। আৰু সি 30 ছেপ্টেম্বৰ আবেদন কৰিব কেনেকৈ পালা? সিটো ছিংগাপুৰত আছিল। এই কথাটো মেইন কাৰণ। এই যে পূজাৰ ছুটি দিছিল, এই পূজাৰ ছুটিত এইবিলাক কৰি আছে আৰু মুখ্যমন্ত্ৰী এইবিলাকত পূৰা জড়িত আছে। আৰু যদি জুবিন দাক ন্যায় দিব বিচাৰিছে তেনেহ'লে 26ত এক হাতো এই মুখ্যমন্ত্ৰী ই অসমৰ মানুহক পূৰা বেল বনাই আছে, টুপি পিন্ধি আছে। ইয়াৰ দ্বাৰা একো নহয়, মই কৈ দিছোঁ।